পুনৰ মাকুমত চুৰিকাণ্ডৰ ঘটনা মাকুম চহৰৰ দুটাকৈ স্থানত চোৰৰ চাফাই অভিযান মাকুমৰ দুখন দোকানত চোৰে লুটিলে নগদ ধন মাকুম চহৰত ঘটিবলৈ ধৰিছে এটাৰ পিছত এইটো চুৰিকাণ্ডৰ ঘটনা আজি পুৱতি নিশা মাকুম চহৰৰ ৰাজু মিত্ৰ নামৰ চাইকেল দোকানী এজনৰ দোকানৰ পৰা কেছ বক্সত থকা 15,000 টকা লুটি নিলে চোৰে আৰু একেটা সময়তে একেটা স্থানতে উইকি শৰ্মা নামৰ মোবাইল দোকানী এজনৰ দোকানত চোৰে চলাই নিয়ে লুটপাট চুৰি কাৰ্যৰ সন্দৰ্ভত ব্যৱসায়ী দুজনে মাকুম আৰক্ষীক খবৰ দিয়াত উক্ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে চহৰখনত এনেদৰে প্ৰায় চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ থকাৰ বাবে নগৰ সুৰক্ষা সমিতি আৰু স্থানীয় আৰক্ষীৰ ভূমিকাৰ প্ৰতি সচেতন মহলৰ মাজত বৰ্তমান বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে বৰষুণটো লাইন চাইন নাছিলে বুলি কালি 7টা মান 8:30 মান বজাত গুচি গ'লো আকৌ ৰাতিপুৱা লগৰটোৱে ফোন কৰিলে মোৰ দোকান এনেকা হৈছে বুলি চোৰ হৈছে আহি চাইছোঁ তো টিংখন ইমানখিনি ভঙা বস্তু চস্তু অলপ মোবাইল এখন কিপেড মোবাইল আছিলে সেইটো লৈ গ'ল আৰু অলপ হেডফোন দিছে যদি এইটো হিচাপপত্ৰ কৰিব নোৱাৰোঁ আৰু এতিয়া এইটো চাওঁ আৰু কি লৈ গৈছে এইটো ক'ব নোৱাৰোঁ তলা চলাটো গোটেইখিনি ভাঙিছে কেছ বক্সৰ এতিয়া চাওঁ এইটো কি লৈ গৈছে আৰু এতিয়া সেইটোৱে আৰু আৰক্ষী জনাব লাগে অলপ মানে ব্যৱস্থা কৰিব লাগে চোৱা চিতা কৰিব লাগে সেইটোকে আৰু আহিছোঁ দোকান খুলিব আহিছোঁ দেখিছোঁ তলা ভঙা দোকান পাল্লাটো খুলি কিনে দেখিছোঁ চকেট চব খোলা মোৰ চকচৰ ভিতৰত আৰু ইয়াত পইচা আছিলে চব উলুটপাল কৰি থোৱা আছিলে আহি কিনে দেখিছোঁ পইচাকেইটাই নাই কেইটা বজাত দোকান বন্ধ কৰিছিলে আমিতো গধূলি লাইন চাইন নাই আমাৰ গধূলি বন্ধ কৰি দিওঁ কাৰোবাৰ ওপৰত সন্দেহ নেকি নাই কি সন্দেহ কাক সন্দেহ কৰিম এতিয়া পুলিচে জনাইছিলে নেকি অঁ পুলিচ আহিছিলে 12,000 15,000 মান হ'ব মোৰ বস্তু পইচা আছিলে মাল অনা পইচা ব্যুৰ ৰিপৰ্ট সস্তা ৰিয়েলিটি